কোচ ৰাজবংশী জনজাতিকৰণৰ ওপৰত বিবৃতি উত্তৰ-পূব ভাৰতৰ বিশেষকৈ অসম, পশ্চিমবংগ, বিহাৰ, উত্তৰবংগ অঞ্চল আৰু নেপাল ভূটানৰ সীমান্ত এলেকাত বসবাস কৰা কোচ ৰাজবংশী সমাজ এটি প্ৰাচীন ঐতিহ্যবাহী আৰু সমৃদ্ধি সংস্কৃতি সম্পন্ন সমাজ। এই সমাজ বহুদিনৰ পৰা নিজৰ স্বতন্ত্ৰ আদি জনজাতীয় পৰিচয় পুনৰুদ্ধাৰ কৰাৰ দাবীত আন্দোলিত হৈ আহিছে। বৰ্তমান সময়ত কোচ ৰাজবংশীৰ মুখ্য দাবী হৈছে জনজাতিকৰণ এছটি ষ্টেটাছ। ইতিহাসিক পটভূমি কোচ ৰাজবংশী সমাজৰ ইতিবৃত্ত বহু প্ৰাচীন। এসময়ত এইসকলক কছাৰী, কোচ, থৰুৱা, ৰাজবংশী আদি নামত এটা বৃহৎ আদিমূল সমাজ হিচাপে পৰিচিত আছিল। কামতা সাম্ৰাজ্য এইসকলৰ গৌৰৱময় ইতিহাসক স্পষ্টভাৱে প্ৰতিফলিত কৰে। সময় আৰু পৰিস্থিতিৰ পৰিৱৰ্তনৰ লগত এই সমাজৰ আদি পৰিচয় ক্ষয়প্ৰাপ্ত হ'ব লাগিল আৰু আজিও সেই ঐতিহাসিক স্বীকৃতিৰ পুনৰুদ্ধাৰৰ দাবী অব্যাহত আছে। জনজাতিকৰণৰ দাবীৰ মুখ্য কাৰণসমূহ: সংস্কৃতি সংৰক্ষণ, ভাষা, লোকসংস্কৃতি, পৰম্পৰাগত পৰিধান, ধৰ্মীয় আচাৰ অনুষ্ঠান সংৰক্ষণৰ বাবে এছটি দৰ্জাৰ সহায় বৰ প্ৰয়োজন। আৰ্থিক, শিক্ষাগত পিছুপৰা অৱস্থা, দাৰিদ্ৰ, শিক্ষাৰ অভাৱ, স্বল্পৰ্জিত কৰ্মসংস্থানে সমাজৰ বৃহৎ অংশক পিছলৈ ঠেলিছে। জনজাতিকৰণ হৈ পहिले উপজাতীয় সুবিধাৰ দৰে বহু কল্যাণমূলক আঁচনি পাব। সামাজিক স্বীকৃতিৰ প্ৰশ্ন: বহু শতাব্দী ধৰি নিজক আদি জনজাতীয় সমাজ হিচাপে গণ্য কৰি আহিছে। এছটি ষ্টেটাছে সেই ঐতিহ্যগত অধিকাৰক বৈধতা প্ৰদান কৰিব। ৰাজনৈতিক প্ৰতিনিধিত্ব: এছটি দৰ্জা লাভ কৰিলে ৰাজনৈতিক হক অধিকাৰ আৰু প্ৰতিনিধিত্ব বৃদ্ধি হ'ব, যাৰ ফলত সমাজৰ সংগ্ৰাম অধিক শক্তিশালী হ'ব। চৰকাৰী পদক্ষেপ আৰু বৰ্তমান পৰিস্থিতি: বহুবাৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কমিটি গঠন কৰি প্ৰতিবেদন দাখিল কৰিছে। বিভিন্ন মঞ্চত জনপ্ৰতিনিধিসকলেও এই দাবী তুলিছে। সমাজেও শান্তিপূৰ্ণ আন্দোলনৰ জৰিয়তে নিজৰ অধিকাৰ দাঙি ধৰিছে। বহু আশ্বাস প্ৰতিশ্ৰুতি দিলেও চূড়ান্ত সিদ্ধান্ত এতিয়াও বাকী, যাৰ ফলত সমাজত আশা আকাংক্ষা আৰু হতাশা দুয়োটাই বজাই আছে। সমাজৰ দৃষ্টিভংগী: কোচ ৰাজবংশীসকলৰ মতে জনজাতিকৰণ হ্ৰাস কৰা কেৱল কাগজী স্বীকৃতি নহয়, ই তেওঁলোকৰ অস্তিত্ব, অধিকাৰ আৰু ঐতিহ্যৰ সন্মান। এছটি ষ্টেটাছে নতুন শিক্ষাগত, আৰ্থিক, সাংস্কৃতিক আৰু ৰাজনৈতিক সম্ভাৱনা সৃষ্টি কৰিব। উপসংহাৰ: কোচ ৰাজবংশী জনজাতিকৰণৰ বিষয়টো এটা সামাজিক, ঐতিহাসিক আৰু ৰাজনৈতিক প্ৰশ্ন। বহুদিন ধৰি উপেক্ষিত আৰু পিছুপৰা সমাজ হিচাপে তেওঁলোকে নিজৰ সাংবিধানিক অধিকাৰ আৰু স্বতন্ত্ৰ পৰিচয় লাভৰ অপেক্ষাত আছে। যদি এছটি দৰ্জা প্ৰদান কৰা হয়, তেন্তে কেৱল কোচ ৰাজবংশী সমাজেই নহয়, সম্পূৰ্ণ উত্তৰ পূৰ্বাঞ্চলৰ সামাজিক সাংস্কৃতিক সামঞ্জস্য অধিক শক্তিশালী হ'ব।